হয় বুঝলো চাওঁ ময়ো চাওঁ দেচোন হয় বে চাওঁ মই চাওঁ ৰহু এই ৰহুল মই চাই ল'ম ৰ নহয় হয় চাওঁ হয় বুজিছ হয় লাগিছে আকৌ হয় কি এই মনে মনে থাকো এডাল হে কি এই মালামাল বোলো মালামাল কেঁকো খাম থয় গুড়াল কেঁকো খাম নহয় টেষ্টি আছে এডাল ইহে কৈছে ৰহে এডালৰ কথা শুনিছে হে হয় ইমান কেঁকো খাপ দেখিছোঁ মই ঐ ৰচোন ৰ তই হিচাপ এটা মাৰচোন 40 গ্ৰাম কেঁকো খাবৰ দাম যদি 50,000 টকা হয় আধা কেজি দাম কিমান হ'ব মালটো আধা কেজিমান হ'ব বুজিছ এই আধা কেজি বেছি হ'ব 1.5 কেজিমান হ'ব অলপ কমকৈ ভাবচোন অলপ কমকৈ ভাব বুজিছ না তই হিচাপটো মাৰচোন দে মাৰ এই তহঁতৰ লগত মানে আৰু দেই এই সমান ভাগ লাগিব কিন্তু উই 4 কোটিমান হ'বচোন হে এইডাল 4 লাখ আছোঁ ক'ত চাওঁ এইডাল 4 লাখ 4 লাখ এইডাল দেচোন দে 4 এখন এইডালৰ হন কৰিব লাগে নেকি 4টা মানুহ 4 লাখ টকা 1 লাখকে পৰি আছে এই আজি বঙাল ভাগত কিনিয়ে পেলাম মালটো আহিব না বাৰু আহিব আহিছে এই লাহে এইডাল দেখা পাইছনে নাই মই দেখা যাবগৈ ৰ এইডাল কাপোৰ চাগুচ হে এইডাল এই গছৰ ফেৰেঙুটিৰ মাজত জাঙি আছে বুলি কোনে জানো হ'ব থ খাই থাকিব নালাগে থ এইডাল বাদ দিয়ক সেইডাল কথা
হ'লেও 1 লাখকে পালোঁ হয়। হ'ব দে এইকেইটা লুভিয়াকেইটা। ঐ তই যে কালি কৈছিলি মোৰ মায়ে বাইকখন লৈ আহিব বুলি, আহিল নে বাৰু? ঐ মামা আহিলে হ'বলা বুজিছ। উই বল আজি বাইক চলাই পুৰা হাতৰ খজুতি মাৰিবই লাগিব। নাই 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 নহ'ব দেই, বাইকখন মই আনিম আৰু মই চলাম, তহঁত দুটা খালি উঠিবি দে হ'ব দে নচলাওঁ দে, ব'ল দে বল বল আহ 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 সঁচাই কৈছ নাই তহঁতে? সঁচাই এই সঁচাই কৈছোতো। সঁচাই আহ ব'ল বল বল সঁচাই বল। ঐ কি কৰি আছ? দে না মই অকণ চলাওঁ দে না। এই নালাগে বুজিছ, এই দে না গাঁও বাটটো চলাওঁ দে না। এই এখন ভুল মামা, দিছোঁ দে না দে না। এই মামাহে বাইক, মামাই গালি দিব। এই কোনো সঁচা কথা বুজিছ এই নালাগে নেকি? এই অকণমান দে না ধেই ঐ তহঁতে নাজানো আঁতৰ মনে মনে পিছত বহে। এবাৰ মাথো মোৰ চকুলৈ চাই সঁহাৰি দিয়া আৰু তাৰ বিনিময়ত এই গোটেই দুনিয়াক তোমাৰ ভৰিৰ তলত গোলাম কৰি ৰাখিম আৰু সেই দিনাই মোৰ তিক্ত হৃদয়ৰ পৰাই মৌনি কৰিব। কেনেকুৱা ফালি দিছ ন? বঢ়িয়া আছে তোৰ, বঢ়িয়া বঢ়িয়া। এইয়া আমাৰ মঞ্চত শ্ৰেষ্ঠ অভিনেতা বুলক ডেকাদেৱ। এইকেইটা হ'ব দে, তই ডাঙৰ এক্টৰ হ'লে আমাকো ৰোল এটা দিবি সৰু সুৰা ন বাছা? ঐ দিবি হা। যি দেখিছো মানে তহঁতে কোফা লগাবি এতিয়া মোক। ঐ তহঁতে কেতিয়াবা বুলেটত বহি পাইছ নাই? নাই এই নিজৰ নামত আজিলৈকে চাইকেল এখনকে ল'ব পৰা নাই, সি আকৌ বুলেটৰ কথা কৈছে। হয় দে। হেই বহি পাইছো না কথাটোহে কৈছো। ঐ আমাৰ কলেজৰ লগৰ এটা বুজিছ বুলেট এখন লৈ আহেও। বা ইঞ্জিন ষ্টাৰ্ট দিয়াৰ লগতে কি শব্দ একদম দুক 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 এনেকুৱা লাগে যেন পিছত ছোৱালীজনী বহাই গোটেই মৰিকাখন ঘূৰি আহোঁগৈ নেকি। কথা শুনি দাদা, এক মিনিট ছোৱালী বুলি কওঁতে মোক কথা এটা মনত পৰিছে। ঐ জনা তই বাৰু সেই গায়ত্ৰীহঁতে বাট পাওঁতেই তোৰ চকুৰ চাউনি কিয় কেয়া হৈ যায় অ'? মানে মানে চাবি হা, আমি তই মই যেতিয়া গায়ত্ৰীহঁতৰ বাটেদি যাওঁ আমি এনেকৈ ডাইৰেক্ট এনেকৈ চাই দিওঁ চিধা, আৰু ই বেটাই যেতিয়া চাই বাহ কি 180 ডিগ্ৰী এংগুলত এনেকৈ ঘূৰাই চাই। ঐ জনা কথাটো কি বাৰু কচোন তই? কি কোনে এনেকৈ চাই? এইবিলাক ফাল্টু কামত আমি নাই দেই। আচ্ছা আচ্ছা আচ্ছা। ঐ সেইকাৰণে হ'লে তোক গাঁৱত বাইকখন চলাবলৈ লাগে, মানে গায়ত্ৰীহঁতৰ বাটত যাতে তই চালটো দিব পাৰ ন? সেইটো কথা মানে। এইটো কথা ন, এইটো কথা। দেখিছ বেটাই মনে মনে কি কাম কৰি আছে। ধেই তহঁতে কি কৈ আছ মই একো বুজি পোৱা নাই। হয় নেকি? অঁ। ঐ ঐ ঐ ঐ গায়ত্ৰী আছে, কি গায়ত্ৰী। ক'তা নাইচোন। ঐ ঐ ঐ গায়ত্ৰীৰ নামটো শুনি তোৰ কিয় এনেকুৱা অৱস্থা হৈ গ'ল হা? মুঠতে আজি তই ক'বই লাগিব, তেতিয়াহে আমি ইয়াৰ পৰা যাম ন? তহঁতৰ লগত মানে উপায় নাই বুজিছ। তাইক মোৰ
কিবা এটা ভাল লাগিব হে আৰু তাইও হয়তো মোৰ প্ৰতি কিবা এটা ভাব আছে সেইটো কাৰণে ক'ৰবাত দেখিলে হাঁহি দিয়ে বুজিছে আৰু মোৰো তাক দেখিলে অট'মেটিক হাঁহি ওলাই যায় হে তই সঁচাই কৈছনে ঐ ব'ল নহ'লে আজি ইয়াৰ কথা একদম ফাইনেল কৰি থৈ যাওঁ বৌ সেই এডাল চব কথাতে খালি উস্তাদি মাৰি থাকে হয় দে দাদা মই ইমান চিৰিয়াছ কথা কৈ আছোঁ মইহে উস্তাদি মাৰিলোঁ মানে উই ব'ল যাওঁ সঁচাই যাবিনে অঁ সঁচাই ব'ল সেই এইকেইটা ছোৱালী এজনীয়েতো চবকে চাই হাঁহিব পাৰে তাতে ইমান কথা ভাবি নল'বিচোন নহয়ো মানুহৰ চকুলৈ চালে বুজি পোৱা যায় বুজিছোঁ হয় বুজিছ আমি যে আপুনি বাইকেদি আহি আছিলোঁ তাই ইয়াৰ ফালেহে চাইছিলে এতিয়া এই বাপেক আৰু ভাইডাল যিহে এই বাপেক আৰু ভাইকক কোনোবাই খাতিৰ কৰে নেকি ঐ ইয়াৰ ফিউচাৰৰ কথা আছে ব'ল না থেংক ইউ ভাই থেংক ইউ হ'ব দে ব'ল মই বাইকখন থৈ যাব লাগিব কিন্তু ঘৰত ঐ মই অকণ চলাওঁ দেচোন সেই নালাগে আঁতৰ কি হ'ল কি হ'ল নেযাওঁ নেকি ব'ল খুৰা অঁ কি হ'ল খুৰা এই গাড়ীতে আছিল নেকি কি নহয় নহয় মানে খুৰা গাখীৰ আছিল নেকি অঁ ঐ মাৰ কল কচোন গাখীৰ আছে নেকি এই গাখীৰ নহয় গাখীৰ মানে আমাৰ বা কথা কৈছে কি ঐ আমাৰ বাক কিয় লাগে সেইটো অঁ কিয় লাগে অঁ কিয় লাগে এতিয়ালৈ কি বকি আছে নাই খুৰা মই আহোঁ দিয়ক আহোঁ ঐ গাখীৰ লৈ যাহিয়া তোক চাই ল'ম মই আৰে ঐ দিনত শিলালিপি লিখা হৈছে পালি আৰু কৃত্ৰিম মাছ দিছিলোঁ 400 কেজিমানটো ওলাব লাগে এই মালটো হিচাপ মাৰিয়ে চাওঁ ৰ এবাৰ মোৰ চকুলৈ চাই হাঁহি দিয়া আৰু তাৰ বিনিময়ত গোটেই দুনিয়াক তোমাৰ ভৰিৰ তলত গোলাম কৰি ৰাখিম আৰু সেইদিনাই মোৰ তিক্ত হৃদয়ৰ পৰাই মৌ নিগৰিব তহঁতে জি হুজুৰ কালি তাইক এবাৰ নকৰোঁতে কলেজ যোৱা টাইমত
এই নাই নাই দেই কৃষ্ণহে বুলিলোঁ আৰু তহঁতে আকৌ মোক ফচাই পেলাবি মই জানো ভালকৈ ধেই এইডাল তোকনো ইমান কোনে উৎপাতকৈ যাব দিয়ে গোটেইকে KGF-ৰ হিৰ'ডালহে তোক গ্ৰুপৰ পৰা ৰিমভ মাৰিম নে মই ভাত খাই আছোঁ হ'ব দে যাম হ'ব দে ময়ো যাম ভেৰি ভেৰিবালা থেংক ইউ কুকুৰ গাহৰি গৰুহঁত গুড নাইট বেড নাইট কেনেকুৱা ঐ ৰচোন ৰ মই এটা কথা কনফাৰ্ম হ'লোঁ গাড়ীটো ই লগ কৰিব আহিছে নে মই লগ কৰিব অঁ আৰে মই কিয় লগ কৰিম আকৌ ঐ নহ'লে তই ঘৰৰ পৰা আহোঁতে একো নাহোঁতে কিয় ষ্টাইল কৰি আহিছ অঁ এই বুঢ়াকো ওলাম সন্মানৰ কথা আছেতো তহঁতৰ সন্মান নাই বুলি কি মোৰ সন্মান নাই নেকি এই এডালৰ কথা বাদ দে ঐ তই যে গায়ত্ৰীক লগ কৰিম বুলি আহিছ তই কি ক'ম ভাবি আহিছ নাই যা সেইটো ভাবাই নহ'ল নহয় সেই এডাল উই গাইটি আহিছে বল সেই বল অঁ কি হ'ল ঐ তই আকৌ বাক লগাব আহিছ নহয় মানে কি নহয় খুৰা সেইদিনাখন গাখীৰ কথাটো অধৰ থাকিল যে সেইকাৰণে আহিছিলোঁ আহোঁ হেই বাপেৰক লগাই আছো ৰ হেই যা তোক মই ঘৰত চাই আছো ৰ ধানৰ বাহিৰে বজাৰত চব বস্তুৰে দাম বেছি মিঠাতেলতো কাষেই চাপিব নোৱাৰি দাম নাবাঢ়িনো কি হ'ব যিহে দিনকাল আহিছে আমাৰ ইহঁতে যে কি কৰি খাব চিন্তাই লাগে ইহঁতে কিবা এটা কৰি খাব বুজিছা ইমান কষ্ট কৰি আছে এই ঠক দেখিছোঁ নহয় ইহঁতে এই ৩-৪বাৰকৈ দৌৰিলে এতিয়ালৈ একো এটাই নহ'লে কি কৰিব যে ওলাইছে চৰকাৰখনে জানো চব কথাতে তুমি চৰকাৰখনকে কিয় দুখ দি থকা কিয় নিদিম এতিয়ালৈকে গোটৰ পইচাকেইটাই নাপালোঁ এই চৰকাৰে যিটো লেট্ৰিন দিলে তাকো ওপৰ কাঠখিনি ভোমোৰা খাই শেষ কৰিলে এতিয়া কেতিয়াবা নিজৰ মূৰত এই টিংখন খহি পৰিলেহে গম পাম দৌৰা তুমি কি জানা সেই ৰাজনীতিৰ কথা হা কিডাল ৰাজনীতিৰ কথা জানা দিনৰ দিনটো পাকঘৰত সোমাই থাকোঁতে যায় তেওঁ আকৌ ৰাজনীতিৰ কথা কয় দৌৰা আমাৰ 14 পুৰুষে এই চৰকাৰখনকেই ভোট দিছে ঠক নিজেহে বৰ একে ইমান গুণী জ্ঞানী একে 14 পুৰুষ যদি আছিলে তেতিয়াহ'লে মাটি এবিঘা কিয় লৈ নথলে লোকৰ মাটি কৰোঁতে কঁকাল বেকা হৈ গৈছে ধান পাওঁ সেইকেইটা ঐ তোৰ মুখখন কিন্তু বেছি চলিছে চলামেই পাকঘৰত সোমাই থাকিলোঁ বুলি মই একোৱেই গম নাপাওঁ কথাবোৰ কোৱা আমাৰ কিবা অধিকাৰেই নাই মই পাকঘৰ নাথাকিলে খাব পাব কিয় নাপাম হে কিয় নাপাম ভাতকেইটা বনাই একেবাৰে বৰ ডাঙৰ কাম কৰা বুলি ভাবে নিজকে ঠিক আছে তেতিয়াহ'লে আজিৰ পৰা মই পাকঘৰত নোসোমাওঁ আজিৰ পৰা ভাত নিজে বনাই খাব
যা বুজ আলু কাট পানী কিমান দিম বৰচোন ডাঙৰ কাম নহয় বুলি কৈছিল এতিয়া সহজ কামটো কৰিব নোৱাৰো মাৰৰ ফলীয়া হৈছ তাৰমানে তয়ো আৰু ফলীয়া হোৱা নাই কাৰণ কাৰো কামেই সহজ নহয় পাকঘৰত ভাত বনাই থকাই হওক বা পথাৰত কোৰ মাৰি থকাই হওক চাওঁ দে ঐ মা আও নাযাওঁ নিজে বনাই খাই থাক এই চালা বনাই থাক তই জনা ঐ কোন কি Thank you.